নমস্কাৰ। ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়া বিক্ৰী কৰিলে। মুঠতে এইখন চৰকাৰে সকলো ৰাজহুৱা সম্পত্তি বিক্ৰী ধ্বংস কৰিছে। কিন্তু কেতিয়াবা আমি ভাবি চাইছোনে এনে কি পৰিস্থিতি হ'লনো যে চৰকাৰে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰাৰ সিদ্ধান্ত ল'ব লগা হ'ল? এয়াৰ ইণ্ডিয়া 1932ত JRD টাটাই ইয়াক স্থাপন কৰিছিল আৰু তেতিয়া ইয়াৰ নাম আছিল টাটা এয়াৰলাইন্স ডিভিজন অফ টাটা চন্স লিমিটেড। এই JRD টাটাই আছিল ভাৰতৰ প্ৰথম লাইচেন্স পাইলট 1929ত। জুলাই 1946ত টাটা এয়াৰলাইন্স পাব্লিক লিমিটেড কোম্পানী হয়। 1948ত ভাৰত চৰকাৰে ইয়াৰ 49% অংশীদাৰিত্ব ক্ৰয় কৰে। যিকোনো কোম্পানী 51% অংশীদাৰিত্ব চৰকাৰৰ হাতত থাকিলে সি পাব্লিক ছেক্টৰ কোম্পানী হয় আৰু 51% অংশীদাৰিত্ব প্ৰাইভেট অ'নাৰৰ হাতত থাকিলে সি প্ৰাইভেট কোম্পানী হয়। এতিয়া ভাৰত চৰকাৰৰ হাতত আছিল 49% ষ্টেক। 1953ত চৰকাৰে সিদ্ধান্ত লয় যে ভাৰত চৰকাৰে টাটা এয়াৰলাইন্সৰ 100% অংশীদাৰিত্ব ক্ৰয় কৰিব আৰু টাটা এয়াৰলাইন্সক নেশ্যনেলাইজ কৰিব। এতিয়াও ইয়াৰ শ্বেয়াৰ পাৰ্চন JRD টাটাই আছিল। কিন্তু 1977ত মোৰাৰজী দেশাই চৰকাৰে JRD টাটাক ৰিপ্লেচ কৰে আৰু তেতিয়াৰ পৰাই এয়াৰ ইণ্ডিয়াৰ অৱস্থা বেয়ালৈ ঢাল খায়। এয়াৰ ইণ্ডিয়াৰ লগত আটাইতকৈ বেয়া হয় 2007ত যেতিয়া ইয়াক ইণ্ডিয়ান এয়াৰলাইন্সৰ লগত মাৰ্জ কৰা হয়। এই মাৰ্জাৰৰ পাছৰ পৰাই ডিপাৰ্টমেণ্ট অফ ইনভেষ্টমেণ্ট এণ্ড পাব্লিক এছেট মেনেজমেণ্টৰ সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়াই ডেইলি 20 কৰোৰ লছ বহন কৰি আহিছিল। লাহে লাহে ই ধাৰত পোত খাবলৈ ধৰিলে আৰু যি আহি 2019ত 68,000 কোটি টকা হ'লগৈ। গতিকে চৰকাৰে সিদ্ধান্ত ল'লে যে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰিব লাগে। চৰকাৰে 2018ত এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰিবলৈ বিডিং প্ৰক্ৰিয়া আৰম্ভ কৰিলে। কিন্তু যিকোনো প্ৰাইভেট ছেক্টৰে এই প্ৰক্ৰিয়াত ইণ্টাৰেষ্টেড নহ'ল, কাৰণ চৰকাৰে প্ৰথম 76% অংশীদাৰিত্ব বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল, অৰ্থাৎ বাকী 25% ষ্টেক চৰকাৰৰ হাততেই থাকি যাব। কিন্তু প্ৰাইভেট ছেক্টৰ বিডাৰসকলৰ ধাৰণা হ'ল যে যিহেতু চৰকাৰৰ হাতত 24% ষ্টেক থাকি যাব, গতিকে চৰকাৰে বাৰে বাৰে ইয়াৰ ফাংচনিঙত ইণ্টাৰফেয়াৰ কৰিব। দ্বিতীয়তে এয়াৰ ইণ্ডিয়াৰ লগত থকা 65,000 কোটি ধাৰ বিডাৰে পৰিশোধ কৰিব লাগিব আৰু কোনো বিডাৰে এই ধাৰৰ বোজা ল'বলৈ সন্মত নহ'ল। গতিকে 2018ত এই বিডিং প্ৰক্ৰিয়া সফল নহ'ল। 2019ত এই প্ৰক্ৰিয়া চলিল, কিন্তু ক'ভিড পেণ্ডেমিকৰ কাৰণে 5 বাৰ এই বিডিং প্ৰক্ৰিয়া ছাকচেছফুল নহ'ল। ফাইনেলি গভৰ্ণমেণ্টে 100% ষ্টেক বিক্ৰী কৰিবলৈ সাজু হ'ল আৰু এয়াৰ ইণ্ডিয়াৰ ওপৰত থকা 65,000 কোটি টকাৰ ধাৰৰ 30,000 চৰকাৰে পৰিশোধ কৰিবলৈ সাজু হ'ল। আৰু শেষত টাটা গ্ৰুপে 18,000 কোটিৰ বিনিময়ত এয়াৰ ইণ্ডিয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰিলে, অৰ্থাৎ ঘৰৰ চৰাই ঘৰলৈ উভতি আহিল।